बाक्सा जिल्लानि उत्तर कुसियाव फोसाबस्रांनाय हाबाफारि बानजायदों। स्वच्छ भारत अभियाननि बिथांखि आरो मिरु सोरखारनि बिथोनखौ मान होनानै बाक्सा जिल्लानि भारत भुटान सीमा सेरनि उत्तर कुसियाव फोसाबस्रांनाय हाबाफारि लायो। मिथिनो हानाय बादिब्ला बाक्सा जिल्ला सिंनि आमगुरियाव थानाय 64 नं एसएसबि जवाननि दैदेननायाव उत्तर कुसि मदाहि सुपानि रायजोफोरनि मददजों उत्तर कुसि गुदि फरायसालि, मदाहि सुपा शिव मन्दिर, हनुमान मन्दिर आरो उत्तर कुसि नलबारि लामाखौ फोसाबस्राङो होनना मिथिहोयो। পালন কৰা হৈছে। ভাৰতবৰ্ষত 10 বজাৰ পৰা 1 ঘণ্টা জুৰি এই প্ৰগ্ৰেম কাৰ্যসূচী ৰাখিছে। আমাৰ SSB 64 বাহিনীৰ এই কোম্পানী আমগুৰি, যি নেকি ভূটান বৰ্ডাৰত আমি ডেপ্লয় আছোঁ, তাৰ আমাৰ সীমাৱৰ্তী এৰিয়াত আমাৰ আমগুৰি মদেচুবা এই এৰিয়াৰ শিৱ মন্দিৰৰ কাষত যোনটো ৰাস্তা প্ৰায় 400 মিটাৰ এভৱ আমি ৰাতিপুৱাৰ পৰা ঠিক 10 বজাৰ পৰা আৰম্ভ কৰিছিলোঁ। আমাৰ গাঁৱত প্ৰায় 50-60 জন মানুহ আহি আমাৰ লগত সংযোগ হৈ আমি যি স্বচ্ছতা সেৱা অভিযান চলালোঁ, তাত সকলো গাঁওবাসী আহি আমাৰ সহযোগিতা কৰিলে। লগতে আমি SSB 64 বাহিনীৰ আমগুৰি কয় সকলো ধৰণৰ সহযোগিতাৰে আজি আমাৰ কাৰ্যসূচী সমাপ্ত কৰিলোঁ। আজি প্ৰগ্ৰেম অনুযায়ী ৰাজ্যবাসীক এই আহ্বান জনাইছোঁ, স্বচ্ছতা ভাৰত অভিযান আজি বহুতো অভিযান ভাৰত চৰকাৰৰ দ্বাৰা ইয়াত চলাই আহিছে। স্বচ্ছতা ভাৰত অভিযান এইকাৰণে আমি পৰিষ্কাৰ পৰিচ্ছন্নতা ভাৰতবৰ্ষখন আগুৱাই নিবৰ কাৰণে, পৰিষ্কাৰতা বেমাৰ আজাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে সকলো ধৰণৰ সা সুবিধা দিছে ভাৰতবৰ্ষত। যেনেকৈ স্বচ্ছ ভাৰত অভিযানৰ কাৰণে ঠায়ে ঠায়ে শৌচালয় নিৰ্মাণ কৰি দিছে ভাৰত চৰকাৰৰ দ্বাৰা, যি নেকি গণ্ডগী গেলা বস্তু বা বেয়া বস্তু ৰাস্তা কিনাৰত প্ৰদূষণ নহয়। প্ৰদূষণ নহ'বৰ কাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা হ'বৰ কাৰণে ৰাইজক জাগ্ৰতা হিচাপে সকলোকে মই অনুৰোধ জনাইছোঁ, যাতে আপোনাৰ গাঁৱৰ সকলো ৰাস্তা গাঁও ঘৰৰ পদূলিমুখ, ৰাস্তামুখ বা বাৰীৰ সকলো চাফ চিকুণতাৰে ৰাখি আপোনালোক বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব। তাৰ কাৰণে মই ৰাইজবাসীক বিনম্ৰ অনুৰোধ জনাইছোঁ, যাতে আপোনালোক পৰিষ্কাৰ পৰিচ্ছন্নতা সদায় জীয়াই ৰাখক।